হাই গোলাপী, হেল্ল'। তোমাৰ খবৰ ভালনে? হয়, ভালে। পঢ়া শুনা ঠিকে চলি আছে নহয়? হয়। আৰু মই এতিয়া যাওঁ নেকি, মানে মোৰ ক্লাছলৈ দেৰি হৈছে। যোৱা আৰু চৰি দেই, তোমাক ৰখোৱাৰ বাবে বেয়া নাপাবা। গোলাপী এজনী ইংৰাজী বিভাগৰ 6th ছেমিষ্টাৰৰ ছাত্ৰী আৰু আনফালে হৈছে ৰাজীৱ, যিয়ে নেকি আজি এবছৰমানৰ পৰাই সদায় ৰাতিপুৱা গোলাপীৰ কলেজৰ সন্মুখত ৰৈ থাকে একমাত্ৰ গোলাপীক এবাৰ চোৱাৰ হেঁপাহতে। গোলাপীৰ চকুতো পৰিছেহি, কিন্তু সাহস কৰিব নোৱাৰে তাইক তাৰ মনৰ কথা ক'বলৈ। কিবাকৈ সাহস গোটাই আজি এমাহ আগত তাইক মাত দিছে, কিন্তু সদায় সি খা খবৰ লৈয়ে গুচি যায়। এইবাৰ যিহেতু তাইৰ লাষ্ট ছেমিষ্টাৰ আৰু পৰীক্ষা দি গুচি গ'লে তাৰ মনৰ কথা মনতেই ৰৈ যাব, সেয়েহে সি থিৰাং কৰিছে যে তাইৰ পৰীক্ষা শেষ হ'বৰ দিনা তাইক সকলো খোলাখুলিকৈ কৈ দিব। কথামতেই কাম। পৰীক্ষা শেষ হোৱাৰ পিছত গোলাপীক আহি থকা দেখা পাই ৰাজীৱ আগবাঢ়ি গ'ল। হাই গোলাপী, হাই। পৰীক্ষা কেনে হ'ল? ভালে হৈছে। গোলাপী, তুমি যদি বেয়া নোপোৱা তুমি মোৰ লগত এই ঠাইত যাবা নেকি? মই তোমাক অলপ কথা ক'বলগীয়া আছিল। ইয়াতে ক'ব পাৰিব দেখোন। ইয়াতে আচলতে মই বেছি সময় নলওঁ যদিহে তুমি যাব বিচৰা। কিন্তু আই ন' তুমি মোৰ বিষয়ে একো নাজানা। তাৰোপৰি তুমি আজিলৈকে মোৰ নামটোৱে সোধা নাই, কিন্তু তুমি মোক বিশ্বাসত ল'ব পাৰা। প্লিজ, তুমি যিহেতু কাইলৈ গুচিয়ে যাবা, চ' প্লিজ। ই বাৰু মোৰ বিষয়ে সকলো জানে নেকি? কিন্তু মইচোন তাৰ নামটোকে নাজানো। কেৱল মাত্ৰ চকুৰ চিনাকিহে। কিন্তু সি কেনেকৈ জানিলে যে মই কাইলৈ হোষ্টেলৰ পৰা একেবাৰে গুচি যাম? একো নকলা যে? ঠিক আছে, বলক। হে ভগৱান, নাম নজনা কেৱল মাত্ৰ চকুৰ চিনাকি মানুহ এজনৰ লগত মই ক'ত গৈ আছোঁ আৰু বা কিয় গৈ আছোঁ একো নাজানো। এইটো সপোন নে বাস্তৱ একো ধৰিব পৰা নাই। ভগৱান, তুমি মোৰ সাৰথি হৈ যোৱা প্ৰভু। হে প্ৰভু, আজি মোৰ ভাৱ প্ৰকাশ কৰিবলৈ তুমি মোক শক্তি দিয়া। নামা গোলাপী, ব'লা তালৈ যাওঁ। অ'কে। গোলাপী, তুমি মোৰ বিষয়ে জানানে? নাই, নাজানো। কিন্তু মই তোমাৰ বিষয়ে সকলো জানো। বাৰু, এতিয়া মই মোৰ পৰিচয়টো দিওঁ। মোৰ নাম ৰাজীৱ, মানে ৰাজীৱ চৌধুৰী। মোৰ প্ৰকৃত ঘৰ নলবাৰীত, কিন্তু এতিয়া আমি ইয়াতেই, মানে গুৱাহাটীৰ স্থায়ী বাসিন্দা। মোৰ পৰিয়ালত মা, দেউতা আৰু মই তেওঁলোকৰ অতি মৰমৰ একমাত্ৰ সন্তান, আৰু মই এজন চিকিৎসক, মানে ডাক্তৰী পাছ কৰি নিজাকৈ চেম্বাৰ খুলি নতুনকৈ কৰ্মজীৱনৰ পাতনি মেলিছোঁ। এয়াই মোৰ পৰিচয়। এওঁৰ ঘৰ নলবাৰীত, ময়োচোন নলবাৰীৰ। এওঁ সঁচাকৈ ডাক্তৰ এজন হয়নে? কিন্তু দেখাত যেন নালাগেই। বয়সে বা কিমান হৈছে? হয়তো 27-28 হ'ব পাৰে। গোলাপী, কি হ'ল একো নকলা যে? নাই, একো হোৱা নাই। তুমি ইয়াত আনকমফৰ্টেবল ফিল কৰিছা নেকি? মানে মোৰ লগত? না, নাই। তেনেহ'লে ইমান লাজ কিয় কৰিছা? না, নাই, মানে হ'ব বাৰু, বুজিছোঁ। মই তোমাক এটা বিশেষ কথা ক'বলৈহে ইয়ালৈ লৈ আহিছোঁ। কি কথা? মানে মোৰ মনৰ মাজত চলি থকা ধুমুহাজাকৰ উমান দিব বিচাৰোঁ তোমাক, যদিহে তুমি অনুমতি দিয়া। কওকচোন। আচলতে প্ৰথম দেখাৰ দিনাৰ পৰাই তোমাক নাজানো কিয়, কিন্তু মোৰ মনটোৱে কেৱল তোমাক মোৰ কাষতে বিচাৰে, আৰু সেইকাৰণেই মই তোমাক চাবলৈ সদায় আহোঁ। আৰু এনেকৈ ক'ব নোৱাৰাকৈ মই কেতিয়া তোমাৰ প্ৰেমত পৰিলোঁ গমেই নাপালোঁ। আৰু এতিয়া মই মোৰ হৃদয়ত তোমাৰ বাহিৰে আন কাৰোবাক কেতিয়াও স্থান দিব নোৱাৰোঁ। গতিকে মই তোমাক চিৰজীৱনৰ বাবে মোৰ নিজৰ কৰি ল'ব বিচাৰোঁ। মই তোমাক বিয়া কৰাব বিচাৰোঁ গোলাপী। কি? বিয়া? এতিয়াই? ইমান সোনকালে মই বিয়া হ'ব নোৱাৰোঁ। ৰিলেক্স গোলাপী। আচলতে মই চিনেমাত কোৱাৰ দৰে ইমান ধুনীয়াকৈ প্ৰেমৰ প্ৰপ'জেল দিব নাজানো, চ' মুখেৰে কি কৈ পেলালোঁ গমেই নাপাওঁ। বিয়ালৈ বাৰু ময়ো এতিয়াই সাজু নহয়। তুমি ভয় খাব নালাগে, কিন্তু তোমাৰ উত্তৰটোহে মোক এতিয়া লাগে। কোৱা আকৌ কিবা এটা।
আমি এতিয়া যাওঁ নেকি মানে দেৰি হ'লে তাৰ মানে তুমি মোৰ প্ৰস্তাৱটো কিবা এটা কোৱা মই এতিয়া কি বুলি ভাবিম আপুনি মোক অলপ সময় দিয়ক নিশ্চয় তোমাৰ যিমান সময় লাগে তুমি লোৱা বাৰু তোমাৰ উত্তৰটো জানিবলৈ তোমাৰ ফোন নম্বৰটো পাম নেকি মানে 98592239 অলপ সময়ৰ পাছত গোলাপীক ৰাজীৱে হোষ্টেলৰ সন্মুখত থৈ গ'ল হোষ্টেলখন আৰু লগৰবোৰক একেবাৰে এৰি থৈ যোৱাৰ দুখটো যদিও লাগি আছিল কিন্তু ৰাজীৱৰ কথা ভাবি মনটোত অলপ আনন্দও লাগি আছিল গোলাপীৰ কিয়নো তাই ৰাজীৱৰ দৰে প্ৰেমিক এজন পাই অতিকৈ সুখী যদিও তাইৰ মনৰ কথা তাক এতিয়ালৈ কোৱাই নাই তাই মনতে ভাবিলে ঘৰত গৈহে তাক কৈ দিব তাইও যে তাক ভাল পাব লৈছে হয়তো তাৰ বিষয়ে একো নাজানোতেই তাই তাৰ প্ৰেমত পৰিব ধৰিছিল সন্মানীয় দৰ্শক মণ্ডলী পুনৰ মিলন এক ৰোমান্টিক প্ৰেম কাহিনী এই সংকলনটিৰ পৰৱৰ্তী খণ্ডগীতি উপভোগ কৰিবলৈ আমাৰ চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব শ্বেয়াৰ কমেণ্ট লাইক কৰি নটিফিকেশ্যন বুটন অন ৰাখক ধন্যবাদেৰে ৰং আৰু ৰবৰ